নতুন এটা ভিডিঅ' লৈ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। আজি মই যাম এটা পূৰা লং ৰাইডত, পূৰা 4 দিনীয়া এটা ৰাইড মাৰিম আৰু একদম মজা হ'ব। মানে ৰাইডটো ক'লেহে গম পাইছেনে, কৈ দিওঁ আপোনালোকক। মই যাম অৰুণাচল জিৰ' ফেষ্টিভেল। গৈ পোৱা নাই কাহানী, পূৰা এক্সাইটমেণ্ট পূৰা বাঢ়ি আছে যাবলৈ। আৰু ৰাতিতে উঠা বুলিয়ে ক'ব লাগিব, টোপনি নাই আৰু মানে যাবলৈ। এনেও ক'ৰবাত ৰাইড মাৰিবলৈ যাবলৈ হ'লে টোপনি নাথাকে। ৰাতিপুৱা বহুত সোনকালে উঠিলোঁ আৰু বাইকো ধুলোঁ, উঠি বাকী পেকিং এয়া চব পেকিং অলমষ্ট হৈ গৈছে, অলপ বাকী আছে। বাকী এইখিনি কমপ্লিট কৰি 11মান বজাত ঘৰৰ পৰা ওলাই যাম আৰু পূৰা ভিডিঅ' মজা হ'ব মানে মোৰ লগত কোন যাব, মই ক'ত থাকিম, ক'ত কিমান খৰচ হয়, A to Z দেখাম আপোনালোকক। আৰু ভিডিঅ' পূৰা Day 1, Day 2, Day 3, Day 4 ৰেগুলাৰ দিম। মানে আজি ভিডিঅ' কৰিলোঁ, ৰাতিলৈ আপোনালোকক পূৰা দি দিম। আপোনালোকে পূৰা মিছ নকৰিব, একদম মজাকৈ চাই থাকিব। ভিডিঅ' স্কিপ নকৰিব, পূৰা সেইখনকৈ চাই থাকিব। আৰু মোৰ কমেণ্ট বক্স আপোনালোকৰ কাৰণে এভেইলেবল আছে, কমেণ্ট কৰিব। মই সদায় কমেণ্ট চেক কৰোঁ, ৰিপ্লাই কৰিম। বাকী আৰু দেৰি নকৰোঁ, তেতিয়াহ'লে আপোনালোকক দেখাওঁ। ভিডিঅ'টো ইয়াৰ পৰা কণ্টিনিউ কৰোঁ। মোৰ এলহেন গা ধুই পূৰা টিপটপকৈ আছে, একদম পূৰা যাবলৈ ৰেডি, একদম পূৰা মানে অলপ ষ্টাৰ্ট দি ৰাখিছোঁ। আৰু অকণমান চেইনডাল স্প্ৰে মাৰিম, এতিয়া স্প্ৰে মাৰিম, বাকী কাম নাই। আৰু মই আপোনালোকক এটা মানে দেখাম বস্তু এটা, চাব দেই। এইটো চাওকচোন, মোৰ টায়াৰটো টিউবলেছ টায়াৰ দেই, মানে পেচ ওলাইছিলে। পেচ ওলালত পেচ মাৰিছিলোঁ, সম্ভৱ পেচ মাৰোঁতে আঠা যোনটো বাহিৰত লাগি থাকে যে, সেই আঠাটো মানে গলি মোৰ কিমান টায়াৰটো কিমান খোৱা গ'ল চাওকচোন, কিমান খোৱা গ'ল টায়াৰটো। এতিয়া প্ৰব্লেমেই হৈছে, টায়াৰটো নতুন আছিলে। কি কৰোঁ এতিয়া, কিবা উপায় আছে নি আপোনালোকে মোক জনাবচোন, ভাল মানে কিবা। ওলাই হৈ গ'ল, মই ৰেডি। বাইকখন উলিয়াই ল'লোঁ, হৈ গ'ল। এতিয়া মই মোৰ ৰাইডটো কণ্টিনিউ কৰিম, তেন্তে ব'লক গৈ থাকোঁ। মই এতিয়া জাজি পালোঁহি। জাজি একদম মেইন চাইডটো পোৱা নাই, অলপ আগত। আৰু মানে মেইন কথা কি জানেনে, মোৰ মানে এই চাব দেই, এই চুলিকেইচা যে হেলমেটৰ এই নতুন নকলি চুলিকেইচাৰ কাৰণে মানে কি ক'ম, মানে এই ডাঙৰ মানুহবোৰক চাই মানে সেইবোৰ মই তেওঁলোকৰ কথা ক'বলৈ যোৱা নাই। এই সৰু যোনবোৰ স্কুলীয়া ল'ৰা ছোৱালী যে, বাপৰে, মানে মই হাঁহি ৰাস্তাটো হাঁহিয়ে আহিছোঁ। মানে ইমান হাঁহি উঠিছে, চাই ইমান চাইছে মানে একদম ৰিয়েকশ্যন মানে আচৰিত। কেলৈ মানে আমি অকণমান গাঁৱৰ টাইপত, মানে ভিতৰুৱা নহয় জানো, তো টাউনৰ নিচিনা নহয় আৰু নেদেখা আৰু নকলি চুলিকোচা দেখি মানে হাঁহিছে ভাল লাগিছে। আৰু মেইন প্ৰব্লেম মোৰ বহুত দিছে, মোৰ বেগটো ইমান শ্লিপ খাই গৈছে। এইটো বান্ধিবলৈকে মই 3বাৰমান ৰখিছোঁ এতিয়ালৈকে। আৰু এইটো চেঞ্জ কৰিব লাগিব, বেগ এটা কিনিব লাগিব। আৰু আজি যেনে তেনে এইটো যাওঁ। চ' মই বেছি দেৰি নকৰোঁ, এতিয়া একেবাৰে ডাইৰেক্ট যোৰহাটত ৰখিমগৈ আৰু তাতে লগ পাম। তেন্তে চাই থাকক, বাই বাই। পালাহি, ধুনীয়া লাগিছে দেই। মোৰ বেগটোৱে যে ইমান প্ৰব্লেম দিছে, গম পোৱা নাই? মোৰতো কৰি গৈছে। এতিয়া নিমাতী ঘাটৰ ৰাস্তাটো পালোহি, আৰু পল্লৱী বাও পালেহি। পল্লৱী বা হাই দিয়া। আৰু আমি এতিয়া ইয়াৰ পৰা যাওঁ ডাইৰেক্ট ফেৰীত উঠা দেখাম। টিকেটটো কাটি লওঁ, এতিয়া আমি পালোহি। আমি টিকেট কাটিলোঁ। বাইক আৰু বাইকৰ কিমানকৈ লৈছে বাৰু? বাইক আৰু মানুহ মিলাই 90K এজনৰ, মানে মিলাই লৈছে 90K। তাৰপিছত আৰু আমি এতিয়া বাইককেইখন উঠাই লওঁ, অলপ তাৰ পিছত দেখাই আছোঁ। আৰু কিবাকিবি অলপ খাই লওঁ।
আনা এফালে এফালে আনা কি হ'ল একো নহয় গুচি আহা একো নহয় এটা গুচি যোৱা ভয় কৰিছা যোৱা এফালে বাইকটো আমি ইয়াত পাৰ্কিং কৰিলোঁ এতিয়া আৰু এখন পল্লৱৰ বাইক এখন মোৰ বাইক এনেকৈ বাইক তুলি পোৱা নাই মই ফাৰ্ষ্ট টাইম মই নিছোঁ ভিতৰত যাওঁ বাগৰি গ'লে টমেটৰ ৰিক্সাক বাইক অঁ পল্লৱা ভিতৰত কেলে নবহিলা কোৱা আকৌ ভিতৰত কেলে নবহিলা ভিতৰত ভয় লাগে কেলে ওলাব নোৱাৰিম ষ্টাৰ্ট দিলে ষ্টাৰ্ট দিলে গৈ আছোঁ পামগৈ আৰু এতিয়া মাজুলী ঘাটৰ পৰা আমি আকৌ তাৰপিছত ধূনাগুৰি ঘাটলৈ যাম আৰু ধূনাগুৰি ঘাটৰ পৰা তাৰপিছত আমি ডাইৰেক্ট ৰাস্তাইদি লখিমপুৰ যাম এতিয়া পামগৈ আৰু আমি ফেৰীত এতিয়া দাদা এজনক লগ পালোঁ দাদাজনে একদম ধুনীয়াকৈ চব বুজাই দিছে আমি মানে কিমান দূৰ লাগিব কিমান টাইম লাগিব ক'ৰ পৰা কেনেকৈ যাম আৰু এয়া দাদাজন হাই কৰিলে আৰু দাদাজন নামটো কি আহে আপোনাৰ মোৰ ললাটলে বুলি কয় ক'ত আপুনি এতিয়া ক'ত যাব বাৰু এতিয়া মই মাজুলী মালাবিতে যাম ধুনাগুৰিৰ ওচৰত অঁ দাদাজনে একদম বৰ ধুনীয়াকৈ চিনাকি হৈ আমাক চব বুজাই দিছে বহুত ধুনীয়াকৈ বুজাই দিছে থেংক ইউ দেই ভাল লাগিছে ধুনাগুৰি ঘাট যাম গাইজ এইখিনিতে বহুত দুখ লগা এটা কথা হ'ল মানে মই যেতিয়া কমলাবাৰী ঘাটৰ পৰা আহি আছিলোঁ আৰু নেক্সট ঘাটটোলৈকে আহি আছিলোঁ তেতিয়া মোৰ যোনটো মানে হেলমেটত লগোৱা চুলিটো আছিলে ৰাস্তাতে ক'ৰবাত পৰি থাকি আহিলে আৰু মই মানে বেছি দূৰ পৰি থাকি অহা নাই প্ৰায় 1 কিলোমিটাৰমান মই ক্ৰছ কৰি আহিছোঁ তেতিয়া পৰি থাকি আহিলে তাৰপিছত মই বিচাৰি গৈছিলোঁ আৰু নাপালোঁ মানে কোনোবাই ৰাস্তাত পালে আৰু লুকুৱাই থৈ দিলে মানে বেয়া লাগিছে মনটো আৰু কালি কিনিছিলোঁহে মই লগাবই নাপালোঁ লাইটটো একদম মুড অফ পূৰা মুড অফ আৰু মানে যিমানটো ফূৰ্তি লাগি আছিলে পূৰা মুড অফ হৈ গৈছে এতিয়া কান্দো লাগি গৈছে তাৰপিছত এতিয়া মেইন কথা কি হ'ল মানে মই বিচাৰি গৈছিলোঁ মই লাহে লাহে গৈছোঁ অহা যোৱা কৰি আছোঁ বহুতবাৰ কিন্তু কোনোবাই পালে দিয়া নাই এটা কথা কি কিবা এটা বস্তু এটা পালে দি দিব লাগে ন চব বস্তুৰ প্ৰতি মানে এনেই মৰম এটা থাকে ভাল পোৱা কিবা এটা থাকে আৰু এনেকৈ মানে দামী হওক সস্তীয়া হওক সেইটো মেটাৰ নকৰে বস্তুটো পালে ৰাস্তাত কাৰোবাৰ বস্তু এটা পালে দি দিব লাগে মনটো ভাল লাগে মই এতিয়া কি ক'ম আৰু মুড অফ আৰু গাইজ চাওকচোন ইমান ধুনীয়া মানে পৰিৱেশ ইমান ধুনীয়া লাগিছে একদম আমি দীঘাৰু ঘাটৰ পৰা আহি এতিয়া লখিমপুৰত গৈ আছোঁ আৰু আন্ধাৰ হ'লেই মানে আমি একদম বহি এনেকৈ দুইজনী বহি লৈ দেখিছেনে নাই দেখা নাজানো আৰু একদম পূৰা মজা লৈ গৈ আছোঁ পূৰা মজা লাগিছে একদম এইটো দৃশ্য আকৌ চাগে নাপাম দেই বহুত ধুনীয়া লাগিছে পূৰা আন্ধাৰ হৈ গ'ল গাইজ একদম আমি এতিয়া পালোহি লখিমপুৰ ঘাট এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আমি আৰু মেইন ৰাস্তা গৈ থাকিম আমি এতিয়া পাই গ'লোহি লাগেজ খুলি লওঁ আৰু ষ্টিফা বা ৰুমত ডিম্পীয়ে পাই গ'ল দে মোৰ ইমান ভাল লাগিছে এতিয়া আমি লখিমপুৰত আছোঁ ন ডিম্পী একদম এতিয়া কথাটো কোৱা লখিমপুৰত ৱেলকাম কৰিছোঁ হা গোৰ্খা ৰাইডাৰ্ছ ৱেলকাম টু লখিমপুৰ
ৱেলকাম টু লখিমপুৰ। ধুনীয়াকৈ গা চা ধুই ফ্ৰেছ হ'লোঁ এতিয়া আৰু চাহ খাবলৈ ওলাই গৈছিলোঁ আৰু লখিমপুৰ গোৰ্খা ৰাইডাৰ্ছে আমাক ৱেলকাম কৰিলে, থেংক ইউ, ভাল লাগিল। আৰু এতিয়া ফ্ৰেছ হ'লোঁ আৰু সোনকালে ভাত খাই শুই যাম, কাৰণ আকৌ ৰাতিপুৱা কাইলৈ আকৌ যাবলৈ আছেই। তো বেছি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ, ইয়াতে মই শেষ কৰিছোঁ। বাকী আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, কমেণ্ট বক্স এভেইলেবল আছে কৈছিলোঁৱে আপোনালোকক। আৰু নতুনকৈ যিসকলে চাই আছে ছাবস্ক্ৰাইব কৰি দিব। বাকী থেংক ইউ, লাভ ইউ অল, বাই বাই।